হেল্ল' ফ্ৰেণ্ডছ, আজি কাম এটা কৰিলোঁ চাওকচোন। ভণ্টি এজনীৰ মানে পাৰ্টি মেকআপ এটা কৰি দিবলৈ ক'লে। গ'লোঁ আৰু পটাপট কৰি থৈ আহিলোঁ। আৰু কি ক'ব, চুলিখিনিত ইমানেই তেল দি থ'লে মানে ধুইও থোৱা নাই, ক্ৰিম্পিঙো নবহে আৰু তেল থাকিলেতো ক্ৰিম্পিং ভুলতো নবহে। তথাপিও আৰু যেনে তেনে ছোৱালীজনীক আৰু অকণমান কৰি দিলোঁ। কেনেকুৱা হৈছে ক'বচোন। তাৰপিছতে তাৰপৰা বাহিৰে বাহিৰে আহি আজি ভণ্টিহঁতৰ ঘৰলৈ গ'লোঁ। ভণ্টিহঁতৰ ঘৰত মানে আজি তাই সৰুকৈ দোকান এখন অ'পেনিং কৰিছে, মানে কেকৰ দোকান এখন অ'পেনিং কৰিবলৈ গৈ আছোঁ। অৱস্থা বেয়া, ৰাতি এটালৈকে বনাই ৰাতিপুৱাৰ পৰা কেক বনাই তিতাবৰ ৰ'দতে হয়, তিতাবৰ ৰ'দৰ খৰিকটীয়া বুলিকে কয়, তাতে খুলিছে। আৰু যদি কাৰোবাক দৰকাৰ হয় তাৰ পৰা লৈ যাব পাৰিব আপোনালোকে। মই এটা হাততে কেক এটা লৈ গৈছোঁ। তাৰপিছতে আজি অ'পেনিং কাৰণে তাই ফাৰ্ষ্ট কেইটামান বস্তু হেৰি কৰিছে, সজাইছোঁ আৰু তাতে আজি ল'ৰাটোৰ বাৰ্থডেও আছিলে। বাৰ্থডে দিনাখনে তাই অ'পেনিং কৰিলে আৰু তাত অ'পেনিং কৰি ঘৰলৈ আহিলোঁ। তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ আজি পনীৰ আপুনি বনাওক। তাৰপিছত চাইছোঁ আজি পনীৰ কেনেকৈ বনাইছে তেওঁ। আজি তেওঁ চাহী পনীৰ বনাইছে আকৌ দেই। তাৰপৰা মই বোলো, তেওঁ কৈছে পনীৰ তুমি বেষ্ট বনোৱা, আজি মই বনাইছোঁ কেনেকুৱা হ'ব গম নাপাওঁ। বোলো ধুনীয়া হ'ব। তাৰপিছতে বাকী কাৰিকৰ আহিছিলে, বাইদেউ এগৰাকীয়ে, তেওঁ কটাকটিত ব্যস্ত হৈ আছে। তাৰপিছতে আৰু বোলো আমি কেক চেক কাটোঁ আৰু বুলিকে কৈ কেকটো বাহিৰলৈ নিলোঁ। এইটোও বনাইছিলোঁ। তাৰপিছতে আলহী আহি গ'ল আৰু তাৰপৰা কেকটো বোলো কাটি লওঁ। কেকটো কাটিবলৈ চব ৰেডি হৈ গৈছে আৰু আচলতে আশীৰ্বাদ দিছে আৰু আইতাকসকলে। তেওঁলোকৰ ভণ্টি বেংগলীলৈ বিয়া হৈছে কাৰণে এনেকুৱাকৈ নিয়ম কৰে, আশীৰ্বাদ দিয়ে আৰু ডাঙৰসকলে। কিন্তু সেইটো খুব ভাল কথা, সেইটো সুযোগতে আশীৰ্বাদ ভাগ পায়। আমাৰ সকলোৱে নকৰে সেইটো, তেওঁলোকে এনেকৈ নিয়ম কৰে চাওকচোন। তাইকো দি দিয়া তাৰপৰা এজন এজনকৈ এয়া আমাৰ মাও দিলে। মা পিছে উৰুলি দিব নোৱাৰে, সেইটো কাৰণে মায়ে নিদিলে। বাকী এয়া মই পিছে আমাৰ ল'ৰাটোৰ বাৰ্থডে হওক বা আমাৰ ঘৰুৱাকৈ মই পৰাপক্ষত কাৰো মই কেকত নামটো লিখি নিদিওঁ, বেয়া লাগে। কাৰণ কেকটোৰ ওপৰত নামটো লিখি দিলে সেইটোকে কেক চবেই কাটি খাই মনটোকে বেয়া লাগে। মই ময়ো কেক বনাওঁ, কাষ্টমাৰক বিচাৰিলে মই সুধি দিওঁ যে কেকটোত নামটো লিখি দিম নে নিদিম। পৰাপক্ষত ময়ো ছাজেষ্ট কৰোঁ যে নামটো নিলিখিব, হেপী বাৰ্থডে বুলি লিখিলেই হ'ল আৰু কেকটো কাটিলেই হ'ল আৰু বাৰু মোৰ নিজৰ সেইটো মনোভাৱ, বাকীখিনি মই নাজানো। আৰু এয়া মাকেও দিছে আশীৰ্বাদ, মই পিছে নিদিলোঁ। মই ভিডিঅ' হৈ কৰি আছিলোঁ দেই, আলহীও মানে আহি আছে কাৰণে মই মানে নগ'লোঁ আৰু দিবলৈ। তাৰপিছতে আমাৰ মানে ভণ্টিৰ মানে দেউৰেকৰ ছোৱালীজনীও লগতে আছেহি। তাৰপৰা আলহী চবেই আহি গ'ল কাৰণে বেছি সময়ো ৰৈ থাকিব নোৱাৰিলোঁ। চবকে বোলো পটাপট কেকটো কাটি খুৱাই মেলি লৈ পেলানি আৰু আমি গেষ্টক বোলো কেকটো এনেকৈয়ে পটাপট বিলাই দিওঁ। হৈ যাব। আৰু বেছি সময় নাথাকিলোঁ, গেষ্টক খানা খুৱাই পেলানি মই মানে থাকিবলৈ অকণমান অসুবিধাৰ কাৰণে মই ঘৰলৈ গুচি আহিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই।